Hello everyone, welcome to my channel. যোৱা ভিডিঅ'ৰ দৰে মই পুনৰ অন্য এটা টপিক লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আজিৰ কুৱেশ্যনৰ বিষয়বস্তু হৈছে ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছ নীতি। এই সম্পৰ্কীয় মই এটা কুৱেশ্যন লিখিছিলোঁ, কুৱেশ্যনৰ এনসাৰ ৰাইটিং কৰিছিলোঁ আৰু সেইটো ফেকাল্টিৰ দ্বাৰা ফিডবেক দিয়া হৈছে। সেই সম্পূৰ্ণ এনসাৰ কপি আৰু ফেকাল্টি দিয়া ফিডবেক গোটেইখিনি আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম। এই টপিকটো আমাৰ জিএছ পেপাৰ 2ৰ মডাৰ্ণ হিষ্ট্ৰীৰ এটা টপিক হয়। স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে প্ৰশ্নটো হৈছে এনে ধৰণৰ, ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছ নীতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। ব্ৰিফলি ডিছকাছ দ্য ব্ৰিটিছ পলিচিজ অফ এনেক্সেশ্যন অফ ইণ্ডিয়ান ষ্টেট। 150টা শব্দৰ ভিতৰত উত্তৰটো লিখিব লাগিব আৰু ইয়াৰ বাবে দিয়া হৈছে 10 নম্বৰ। গতিকে মই এনসাৰ এনেকৈ লিখিছিলোঁ, ইয়াত সম্পূৰ্ণ ডিটেইলছ পইণ্টছ ৱাইজত লিখা হৈছে, 2 পেজত মই লিখি শেষ কৰিছিলোঁ। গতিকে এই মোৰ এনসাৰৰ ওপৰত ফেকাল্টিয়ে ফিডবেক দিছে আৰু মই কেনেদৰে এই এনসাৰ প্ৰেজেণ্ট কৰিছিলোঁ এই গোটেইখিনি আমি ইয়াত আজি ডিছকাশ্যন কৰিম। কিন্তু আমি এই এনসাৰ ডিছকাশ্যন কৰাৰ আগত এটা কথা অলপমান বুজা উচিত যে এই ব্ৰিটিছ নীতি, ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছ নীতি বুলিলে আমি কি বুজোঁ এই বিষয়ে আমি অকণমান আলোচনা কৰোঁ আহক। ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছ নীতি বুলিলে আমি বুজিব লাগিব যে 1800 শতিকাৰ শেষৰ পৰা 1900 শতিকাৰ মাজলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিভিন্ন ৰাজনৈতিক, সামৰিক আৰু কূটনৈতিক নীতি অৱলম্বন কৰি ভাৰতবৰ্ষৰ স্বাধীন স্বতন্ত্ৰ ৰাজ্যসমূহক ক্ৰমান্বয়ে নিজৰ নিয়ন্ত্ৰণলৈ আনি তেওঁলোকৰ স্বায়ত্ত শাসন বিলোপ কৰি সম্পূৰ্ণ ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰাৰ এক সুসংগঠিত প্ৰচেষ্টা। এই প্ৰচেষ্টাকেই আমি ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছ নীতি বুলি বুজোঁ। সঁচা অৰ্থত যদি আমি ক'বলৈ যাওঁ তেতিয়া এই সংলগ্নকৰণ নীতি মানে হৈছে ভাৰতৰ স্বাধীন দেশী বা স্বতন্ত্ৰ ৰাজ্যবোৰক ক্ৰমান্বয়ে হ্ৰাস কৰি সম্পূৰ্ণ ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰাৰ এটা ব্যৱস্থাগত প্ৰচেষ্টা। এই ব্যৱস্থাটোকে আমি ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছ নীতি বা এনেক্সেশ্যন পলিচি বুলি কওঁ। এই নীতিৰ পৰিণামস্বৰূপ কি হৈছিল বাৰু, ইয়াৰ ফলাফল কি ওলাইছিল আপোনালোকে জানেনে? ব্ৰিটিছসকলৰ এই সংলগ্ন নীতিৰ ফলত দেশৰ ৰাজপুত্ৰসকল বা ৰজাৰ স্বাধীনতা হ্ৰাস পাইছিল, লগতে ভাৰতৰ ৰাজনৈতিক একতা ভংগ হৈছিল আৰু জনগণৰ মাজত অসন্তোষৰ জন্ম হৈছিল। ইয়াৰ ফলত এটা আন্দোলনৰ পথ প্ৰশস্ত হৈছিল। সেই আন্দোলনটো কি বাৰু জানেনে? নিশ্চয় আপোনালোকে গম পাইছে, এইটো হৈছে 1875 চনৰ মহাবিদ্ৰোহ অৰ্থাৎ চিপাহী বিদ্ৰোহ। এই নীতিৰ ফলতেই ভাৰতত 1875 চনৰ চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। কেৱল যে এইটোৱেই কাৰণ আছিল তেনে নহয়, সেই আন্দোলন হোৱাৰ অন্যান্য বিভিন্ন কাৰণ আছিল, তাৰ ভিতৰতে এটা কাৰণ ইয়াকো ধৰিব পাৰি। এতিয়া আহোঁ আজিৰ কুৱেশ্যনটোলৈ। কুৱেশ্যন হৈছে ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছ নীতিসমূহৰ বিষয়ে এটা চমুকৈ আলোচনা, নহয় জানো? ইয়াৰ মেইন বিষয়বস্তুটোৱেই হৈছে ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছ নীতিৰ বিষয়ে ডিছকাশ্যন। বেছি দীঘলীয়া নহয়, চমুকৈ যিখিনি মেইন বিষয়বস্তু আছে সেইখিনি আমি ইয়াত উল্লেখ কৰিব লাগিব। কুৱেশ্যনে যি বিচাৰিছে সেইটো এড্ৰেছ কৰি এটা এনসাৰ প্ৰেজেণ্ট কৰিব লাগিব। গতিকে আমি আহক এনসাৰ মই কেনেদৰে লিখিছিলোঁ, ক'ত কি ভুল হৈছিলে সেইখিনি চাই লওঁ। মই প্ৰথমে লিখিছিলোঁ, ইণ্ট্ৰডাকশ্যন এনেদৰে লিখিছিলোঁ, ক্ষত্ৰিয় বা ভূখণ্ডীয় নিয়ন্ত্ৰণ সম্প্ৰসাৰণ আৰু ক্ষমতা সুদৃঢ় কৰাৰ ইচ্ছাৰ বাবেই ভাৰতীয় ৰাজ্যসমূহ ব্ৰিটিছে দখল কৰিবলৈ প্ৰেৰিত হৈছিল। বিভিন্ন নীতিয়ে এই প্ৰক্ৰিয়াটো সহজ কৰি তুলিছিল, যাৰ ফলত ভাৰতৰ ৰাজনৈতিক পৰিৱেশত যথেষ্ট পৰিৱৰ্তন ঘটিছিল। যিহেতু মই ক্লাছৰুম ফাউণ্ডেশ্যন বেটছৰ ছাত্ৰ হয়, গতিকে প্ৰথম অৱস্থাত এনসাৰ কৰাৰ কাৰণে ইয়াত ক্ষুদ্ৰ দিছে, কিন্তু একচুৱেলি চাবলৈ গ'লে মোৰ এই ইণ্ট্ৰডাকশ্যনটো অকণমান দীঘলীয়া হৈছে। মেক্সিমাম 3 লাইনত লিখিব লাগে, তাতকৈ বেছি লিখিলে দীঘলীয়া হয়। ইয়াত মোৰ চাবলৈ গ'লে 1, 2, 3, 4, 5, 6 লাইনৰ ইণ্ট্ৰডাকশ্যন হৈ গৈছে। এইটো একচুৱেলি বৰ দীঘল ইণ্ট্ৰডাকশ্যন। প্ৰথম অৱস্থাত আমি এনেদৰে লিখিব পাৰোঁ, যিহেতু আমাৰ এটা ষ্ট্ৰাকচাৰ গঢ় লোৱা নহয়। প্ৰথম অৱস্থাত সৰু সুৰা এনেকুৱা ভুল হয়েই, আৰু প্ৰথম অৱস্থাত লিখোঁতে সদায় বিষয়বস্তুবোৰ বেছিকৈ লিখিবলৈ মন যায় আৰু দীঘলীয়া হয়। কিন্তু যেতিয়া আমি ডেইলি প্ৰেক্টিছ কৰোঁ তেতিয়া আমি বুজি উঠোঁ যে কেনেদৰে লিখিব লাগে, তেতিয়া পাছলৈ চমু হৈ যায়। প্ৰথম অৱস্থাত মোৰ এনেকুৱা হ'ল, আৰু ইয়াত ৰাইট চেঞ্জ দিছে, ঠিকে আছে বুলি কৈছে, যিহেতু প্ৰথম অৱস্থাত লিখিছিলোঁ।
আৰু ইয়াত ক্ষেত্ৰটো অকমান মানে অস্পষ্ট হৈছে গতিকে এইটো ইয়াত হেৰি দিছে আৰু লগতে মোৰ এটা ভুল হ'ল সেইটো প্ৰথম অৱস্থাত তেখেতলোকে কোৱা নাই তথাপিতো মই আজি এতিয়ালৈ বুজিব পাৰিছোঁ যে ইয়াত যিবিলাক কিৱৰ্ড আছে সেইখিনি মই ইয়াত আণ্ডাৰলাইন কৰা নাই সেইখিনি আণ্ডাৰলাইন কৰিব লাগিছিলে সেইটো ভুল হৈছে আহক আগবাঢ়োঁ ইয়াৰ পাছৰখিনি চাই লওঁ নেক্সট লিখিছোঁ মই ৰাজ্যসমূহক সংলগ্ন কৰা নীতি ৰাজ্যসমূহক সংলগ্ন কৰা নীতি মানে কি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে নহয় জানো ব্ৰিটিছে ভাৰতৰ ৰাজ্যসমূহক কেনেদৰে সংলগ্ন কৰিছিল কেনেদৰে নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল সেই নীতিৰ বিষয়ে ইয়াত লিখিবলৈ কোৱা হৈছিলে গতিকে সেইটোৰে হেডিং দিবলৈ বিচাৰিছিলোঁ মই ৰাজ্যসমূহক সংলগ্ন কৰা নীতি কিন্তু এই বিষয়ে মই এনেদৰে বক্স বনোৱা হ'লে প্ৰেজেণ্টেশ্যন ভাল হ'লহেঁতেন কিন্তু মই বক্স নবনালোঁ কেৱল আণ্ডাৰলাইনহে কৰিলোঁ এই ভুলটো আপোনালোকে নকৰিব যেতিয়া আপোনালোকে যিকোনো টপিকৰ হেডিং দিব তেতিয়া এনেদৰে বক্স এটা বনাই ল'ব ইয়াৰ পাছত লিখিছোঁ ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছ নীতিসমূহ আছিল এনেধৰণৰ অৰ্থাৎ ব্ৰিটিছে যি নীতি অৱলম্বন কৰিছিল সেই নীতিসমূহৰ বিষয়ে ইয়াত পইণ্ট ৱাইজত মই ডিছকাশ্যন কৰিছোঁ পইণ্ট লিখিছোঁ আৰু লগতে এক্সপ্লেনেশ্যন কৰিছোঁ যে কি আছিল সেই নীতিসমূহ কেনেধৰণৰ আছিল সেই গোটেইখিনি প্ৰথমটো হৈছে স্বত্ববিলোপ নীতি ইয়াৰ ইংৰাজী টাৰ্মটো হৈছে ডক্ট্ৰিন অফ লেপছ স্বত্ববিলোপ নীতিৰ ইয়াত মই এক্সপ্লেনেশ্যন কৰিছোঁ সেইটো চাওঁ আহক লৰ্ড ডেলহাউচিৰ এই নীতি অনুসৰি লৰ্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰিছিলে এই নীতি গতিকে লৰ্ড ডেলহাউচিৰ এই নীতি অনুসৰি পুৰুষ উত্তৰাধিকাৰী নথকা এইটো মই হাইলাইটেড কৰিছোঁ ইয়াত যিহেতু এইটো কিৱৰ্ডছ হয় বা প্ৰকৃত উত্তৰাধিকাৰীৰ অনুপস্থিতিত ভাৰতীয় ৰাজ্যসমূহৰ ব্ৰিটিছ ভাৰতত সংলগ্ন হ'ব লাগিছিল অৰ্থাৎ যিবোৰ ৰাজ্যত প্ৰকৃত উত্তৰাধিকাৰী নাছিল বা পুৰুষ উত্তৰাধিকাৰী নাছিল সেই ৰাজ্যসমূহ এই নীতি অনুসৰি ব্ৰিটিছৰ অন্তৰ্গত হ'ব লাগিছিল তুলনীয়া পুত্ৰক শাসনভাৰ অৰ্পণ কৰিব পাৰিনে নাই এই বিষয়ে ব্ৰিটিছ চৰকাৰৰ পৰা অনুমতি ল'ব লাগিছিল অৰ্থাৎ যদি কোনো ৰাজ পৰিবাৰত নিজৰ পুত্ৰ সন্তান নাই বা উত্তৰাধিকাৰী নাই তেনে ক্ষেত্ৰত যদি কোনো তুলি ধৰা পুত্ৰ সেই ৰাজপাট চম্ভালিব পাৰিব নাই সেই অনুমতি ব্ৰিটিছ চৰকাৰৰ পৰা ল'ব লাগিছিল এই নীতিৰ ফলতেই ঝান্সী চতৰা জয়পুৰ সম্বলপুৰ আৰু নাগপুৰ আদি ৰাজ্য ব্ৰিটিছৰ হাতলৈ গুচি গৈছিল কিয়নো সেই ৰাজ্যসমূহত নিজৰ কোনো উত্তৰাধিকাৰী নথকাৰ ফলত সেই ৰাজ্যসমূহত তুলি ধৰা পুত্ৰক ৰাজপাট চম্ভালিবলৈ ব্ৰিটিছে অনুমতি দিয়া নাছিল সেইকাৰণে এই স্বত্ববিলোপ নীতিৰ জৰিয়তে ডক্ট্ৰিন অফ লেপছৰ জৰিয়তে গোটেইকেইখন ৰাজ্য ব্ৰিটিছৰ হাতলৈ বা ব্ৰিটিছৰ নিয়ন্ত্ৰণলৈ গুচি গৈছিল গতিকে আপোনালোকে দেখিব পাৰিছে ইয়াত মই কিৱৰ্ডছসমূহ এনেদৰে হাইলাইট কৰি থৈছোঁ আপোনালোকেও যি এনচাৰ কৰোঁতে এক্সপ্লেনেশ্যন কৰোঁতে কিৱৰ্ডসমূহ হাইলাইট কৰি থ'ব ইয়াত ৰাইট চিন দিছে প্ৰথম পইণ্টটো নেক্সট হৈছে বৈশ্যতামূলক নীতি ছাবচিডিয়াৰী এলায়েন্স বৈশ্যতামূলক মিত্ৰতা বা সহযোগী মিত্ৰজোঁট আছিল ভাৰতৰ ব্ৰিটিছে গ্ৰহণ কৰা কূটনৈতিক কৌশল য'ত ভাৰতীয় শাসকসকলে ব্ৰিটিছ সৈনিক নিজৰ ভূখণ্ডত ৰাখিব লগা হৈছিল বিনিময়ত ব্ৰিটিছে বাহ্যিক ভাবুকিৰ পৰা ৰাজ্যখনক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল এইটো এটা অকল কৌশলগত কূটনৈতিক ডিপ্ল'মেটিক তেওঁলোকৰ নীতি আছিল তেওঁলোকে কৈছিল যে ভাৰতৰ ৰাজ্যসমূহত তেওঁলোকে সৈন্যবাহিনী ৰাখিব আৰু তেওঁলোকক এটা বাহ্যিক সুৰক্ষা প্ৰদান কৰিব কিন্তু লাহে লাহে তেওঁলোকে গোটেই ভূখণ্ডখন দখল কৰিছিল আৰু বৈশ্যতা স্বীকাৰ কৰোৱাই নিজৰ অধীনলৈ গোটেই ৰাজ্যখন লৈ গৈছিল নেক্সট হৈছে ৰিংছ ফেন্সৰ নীতি এটা ৱাৰেন হেষ্টিংছে ৰিং ফেন্সৰ নীতি অনুসৰণ কৰিছিল যাৰ উদ্দেশ্য আছিল কোম্পানীৰ সীমাৰ সুৰক্ষাৰ বাবে চাৰিওফালে এক নিৰাপদ অঞ্চলৰ সৃষ্টি কৰা ই তেওঁলোকৰ সীমাৰ প্ৰতিৰক্ষাৰ নীতি আছিল যদিও এই নীতিও কম বেছি পৰিমাণে ৰাজ্যক সংলগ্ন কৰা অন্যান্য নীতিৰ দৰে অনুপ্ৰাণিত যেতিয়া প্ৰথম অৱস্থাত ভাৰতত কোম্পানী এষ্টাব্লিছ কৰা হৈছিল তেতিয়া কোম্পানীৰ সুৰক্ষাৰ কাৰণে এটা নিৰ্দিষ্ট এৰিয়া বাউণ্ডেৰী ৱাল বনোৱা হৈছিল সেই ৱালৰ নীতিটোকে ৰিং ফেন্সৰ নীতি বুলি কোৱা হৈছে আৰু এই নীতিটোও কম বেছি পৰিমাণে পাছলৈ ৰাজ্য এনেক্সেশ্যন কৰাৰ নীতিৰ দৰে অনুপ্ৰাণিত হৈছিল বুলি ইয়াত কোৱা হৈছে নেক্সট হৈছে ডক্ট্ৰিন এণ্ড দ্য
সৰি নেক্সট হৈছে ডিপ্ল'মেচি এণ্ড কনকুৱেষ্ট অৰ্থাৎ কূটনীতি আৰু জোৰ কূটনীতি আৰু জোৰ জবৰদস্তি কোৱাত অকণমান খেলি মেলি হৈ গ'ল ৰাজনৈতিক কৌশল কূটনীতি আৰু জোৰ জবৰদস্তিৰ জৰিয়তে ব্ৰিটিছে শাসকসকলক কৰ্তৃত্ব ত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল প্ৰায় সুৰক্ষাৰ প্ৰতিশ্ৰুতি বা শক্তিৰ ভাবুকি ব্যৱহাৰ কৰিছিল সাৰ্বভৌমত্বক ক্ষতিগ্ৰস্ত কৰিছিল আৰু ঔপনিৱেশিক ভাৰতত ভূখণ্ড সম্প্ৰসাৰণৰ সুবিধা কৰি দিছিল গতিকে এই পইণ্টটো মই ইয়াত এনেদৰে ডিছকাশ্যন কৰিছোঁ নেক্সট মই লিখিছোঁ ওপৰত আলোচনা কৰা নীতিসমূহৰ উপৰিও কেতিয়াবা প্ৰতিৰোধ বা সংঘাতৰ ক্ষেত্ৰত ৰাজ্যসমূহক সংলগ্নকৰণৰ নামত সংলগ্নকৰণৰ ন্যায্যতা প্ৰদান কৰিবলৈ সামৰিক বাহিনী মোতায়েনৰ নীতিও ব্যৱহাৰ কৰা হৈছিল ভাৰতৰ ৰাজ্যসমূহক সংলগ্ন কৰা ব্ৰিটিছৰ এই নীতিসমূহৰ ফলত ভাৰতীয় ৰাজ্যসমূহৰ মাজত ব্যাপক অসন্তুষ্টি আৰু প্ৰতিৰোধৰ সৃষ্টি হৈছিল যাৰ পৰিণতি আছিল 1875 চনৰ দৰে বিদ্ৰোহ অৰ্থাৎ চিপাহী বিদ্ৰোহ শেষলৈ দেখা পোৱা গৈছিল যে ব্ৰিটিছ সংলগ্ন কৌশলে কেৱল তেওঁলোকৰ নিজৰ আধিপত্য বিস্তাৰ কৰাই নহয় ইয়াৰ লগতে জাতীয়তাবাদী আৱেগৰ বীজ সিঁচিছিল যিটোৱে ভাৰতৰ স্বাধীনতা সংগ্ৰামক গঢ় দিছে এইটো আছিল মোৰ কনক্লুজনটো বৰ দীঘল হৈ গৈছে ইমান দীঘল কনক্লুজন লিখিলে মাৰ্কছ বেছি পোৱাতকৈ কম পোৱাৰহে নিশ্চয়তা থাকে কিয়নো কনক্লুজন সদায় মেক্সিমাম 3টা লাইনৰ ভিতৰত লিখিবলগীয়া হয় কিন্তু মই ইয়াত কমেও 10টা লাইনমান লিখিছোঁ কাৰণ প্ৰথম অৱস্থাত লিখিছিলোঁ যে মনত যি আহে আৰু যিমানখিনি ডাটা আমাৰ ওচৰত আছে গোটেইখিনি লিখিবলৈ মন যায় সেই অৱস্থাত কিন্তু পাছলৈ যেতিয়া আমাৰ এক্সপেৰিয়েঞ্চ হয় তেতিয়া আমি সেই ডাটাখিনিৰ পৰা যিটো লিখিবলগীয়া হয় সেইখিনিহে আমি বিচাৰ কৰি লিখিব লাগিব গতিকে শেষত মোক ফিডবেক দিছে ইট ইজ ইম্প্ৰেছিভ ইউ হেভ ৰিটেন অল দ্য নেচেচাৰী পইণ্টছ মিট অৰ্থাৎ কুৱেশ্যনটোৱে যি বিচাৰিছে আৰু যিখিনি পইণ্ট লিখিবলগীয়া আছিলে সেই গোটেইখিনি মই লিখিছোঁ আৰু এইটো হৈছে ইম্প্ৰেছিভ দেখাত ভাল হৈছে কুৱেশ্যনটোৰ যি ডিমাণ্ড আছিলে সেইখিনি গোটেইখিনি মই ইয়াত ফুলফিল কৰিছোঁ ইউ হেভ এ গুড হেণ্ডৰাইটিং ইয়াত হেণ্ডৰাইটিং ভাল হৈছে বুলি কৈছে ঠিকে আছে ইমান বৰ বেছি ভালো নহয় লগতে কৈছে যে মোৰ লেজিবল দেখিবলৈ ভাল বুলি কৈছে আৰু ইয়ৰ লেটাৰ্ছ আৰ নট ৰিডিবল অভাৰঅল ইয়াত কিছুমান লেটাৰ মানে মোৰ পঢ়িব পৰা নাই বুলি কৈছে কিছুমান ইয়াত মানে বৰ মই কিবা কিবি কৰি দিছোঁ একেটাৰ ওপৰতে বাৰ বাৰ ঘঁহাই দিছোঁ তেনেকুৱা হ'ব নালাগে আৰু অভাৰঅল ঠিকে আছে বুলি কৈছে আৰু টাইম পিৰিয়ডৰ ভিতৰত লিখিবলৈ কৈছে যিহেতু ক্লাছৰুম ফাউণ্ডেশ্যনৰ হয় এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত লিখিবলৈ দিয়া হয় সেই টাইমৰ ভিতৰত লিখিবলৈ কৈছে আৰু ৱৰ্ড লিমিটৰ ভিতৰত লিখিবলৈ কৈছে ৱৰ্ড লিমিট মই মানে ক্ৰছ কৰিছোঁ যিহেতু 150টা শব্দৰ ভিতৰত লিখিবলৈ কৈছিলে মই ইয়াত কমেও 250-300মান শব্দ 2 পেজতে সোমোৱাই দিছোঁ বৰ লেপাথেপাকৈ লিখা হৈছে গতিকে আপোনালোকে এনেকুৱা নকৰিব খুব সুন্দৰকৈ আৰু গেপ ৰাখি লিখিব আৰু বেছি লিখিবলৈ চেষ্টা নকৰিব যি বিচাৰিছে সেইটো লিখিবলৈ চেষ্টা কৰিব আৰু সুন্দৰকৈ লিখিবলৈ চেষ্টা কৰিব তেতিয়া নিশ্চয় আপোনালোকৰ এনসাৰ ভাল হ'ব মোৰ প্ৰথম অৱস্থা আছিল কাৰণে বহুতো ভুল হৈছিল সেই ভুলখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি আপোনালোকে নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভিডিঅ' বিচাৰে সেই বিষয়ে কমেণ্ট কৰি জনাব মই নিশ্চয় সেই আপোনালোকৰ যি বিচাৰে তাৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম লগতে মই APSCৰ প্ৰিলিমছৰ লগত সংগতি ৰাখিও কিছুমান ভিডিঅ' লৈ আহিম আপোনালোকে যদি স্পেচিফিক কিবা বিষয় বুজিব বিচাৰে তেতিয়া মই নিশ্চয় আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম মই এইটো নকওঁ যে মই প্ৰফেশ্যনেল গাইড দিম কিবা কৰিম তেনেকুৱা নহয় মই একচুৱেলি পঢ়ি শুনি যি শিকি আছোঁ যি বুজিছোঁ সেইখিনিৰে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম যাতে তাৰ পৰা আপোনালোকৰ কিবা হেল্প হ'ব বুলি আশা ৰাখোঁ গতিকে যদি ইয়ালৈকে ভিডিঅ' চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ' লাইক কৰিব আৰু যদি কিবা বিচাৰে তেতিয়া নিশ্চয় কমেণ্ট কৰি জনাব ধন্যবাদ